পুৰণীয়া পৃথিৱীখন ঘূৰি ফুৰি চাই নাপালো বিচাৰি মই ক'তো এনেখন ঠাই য'ত বুকুৰ মাজৰে বৰ লুইত বৈ যায় য'ত বেলি ডুবা লগে লগে Hello guys, welcome to my YouTube channel. এতিয়া বাজিছে 12:30 বাজিছে তো আমি আবেলি গৈ আছো অলপ ফুৰিবলৈ ক'ত গৈ আছো ভিডিঅ'টো চাই থাকক তো মই এতিয়া অলপ কাপোৰ আছে কাপোৰখিনি চাপাই থম একদম মানে পৰি গ'ল অলপ পিছত লগ পাই আছো কাপোৰখিনি থৈ এইকেইটা মানে পুৰা ভিজা আছে এইখন অলপমান শুকাইছে A few moments later. তো মানে মই এতিয়া গৈ আছো মানে দেউতাই মানে মাংস আনিছে তো পইচাটো দি অহা নাই তো এতিয়া মই গৈ দি আহিম তো আৰু অলপ আগত মানে আমাৰ ওচৰতে এখন কৰুণা বজাৰ আছে তো তাতে যাম কিবা ল'ম তাৰ পৰা আহিম আপোনালোকে ভিডিঅ'টো চাই থাকক পইচাটো মানে দোকানত আছে মই দোকানৰ পৰা পইচাটো লৈ কিনেহে যাম ঠিক আছে মই পইচাটো লৈ লওঁ তো মই দোকানৰ পৰা 50 টকা লৈ ল'লো এতিয়া গৈ আছো ইফালেৰে তো আমি গৈ আছো এই পাহাৰখন যে কাটিছে ইয়াতে মানে ইঞ্জিনিয়াৰিং কলেজ হ'ব বঙাইগাঁও তো ভিডিঅ'টো এদিন বনাম বুঝাবা কিমান 40 না দে 30 টাকা খুচুৰা দি আছে আর তুই পাগল হয়ে গিয়া 50 रुपया दे तू হ্যাঁ 140 जुआते 50 दिया है বাবা হৈ গ'ল 40 টাকা বোলে अरे কিমান আছে আধা কিলো নেকি आधा किलो माल दिया है यार তো পইচাটো দিলোঁ মানে দেউতাই মানে আধা কেজি লৈ গৈছিল তো মোক দিছে এপোৱাৰ দাম তো 50 টকা দি দিলোঁ পিছতে ল'ব আৰু পিছতে পইচাটো ল'ব এতিয়া মানে গৈ আছোঁ এতিয়া গৈ আছোঁ মই কৰুণা বজাৰ কৰুণা
এইখনে হৈছে আমাৰ অতি মৰমৰ কৰুণা বজাৰ। বজাৰখন বেছি ডাঙৰ নহ'লেও তো ইয়াতে পোৱা যায় আৰু পাবলগীয়া বস্তুখিনি। ইয়াৰ পৰা মই ল'ম চিকেন চাওমিন। মজা। এইবোৰ দেখিলে ন একেবাৰে খাবলে মন যায়। লাইটটো জ্বলাব খুজি আছে তো জ্বলা নাই। এটা কথা হ'লে মানে মই আহি থাকোঁতে এটা মানে সৰু গাৰা আছিলে তো তাতে পৰি গ'লোঁ। একদম ভৰিবোৰ বোকা বোকা। মই ল'লোঁ চিকেন চাওমিন। এতিয়া গৈ আছোঁ ঘৰ। আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ। একদম মানে বোকা বোকা হৈ গ'ল ঠেঙাটো। মানে আমাৰ ঘৰৰ ওচৰেৰে ট্ৰেইন যায় তো তাকে অলপমান ট্ৰেইনখনকে দেখুৱাই দিলোঁ। তো মই ঘৰ আহি পালোঁ। মানে আহোঁতে মাংসৰ পইচাটো একেবাৰে দি আহিলোঁ। তো এতিয়া ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। তো এতিয়া বাই বাই।